নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? ভালনে সকলোৰে? আশা কৰো আপোনালোকৰ সকলোৰে ভাল, মোৰো ভাল। আজি আমি দুইটা মানে ইটো কোন চিনি পাইছে, মোৰ ল'ৰা হয়। আমি দুইটাই মানে কি ফুচকা চেলেঞ্জ কৰিব আহিছো। এয়া মোৰ কিমানটাকে আছে? 18টাকে আছে। আৰু যোনে আগত খাই হয় সেই মানে কি বেছি টকা মানে চেলেঞ্জ কৰা নাই, 50 টকা এটা চেলেঞ্জ কৰিছো। আৰু সি যদি আগত খাই সি পাব, আৰু মই যদি আগে খাই সেই হওঁ মই পাম। আৰু যদি এটা পানিছমেন্টো আছে, যদি সি মানে লেট হয় খোৱা, আৰু সেই ডিস্কিখন ধুব লাগিব নহলে জলকীয়া আছে, কুটকুৰা জলকীয়া খাব লাগিব। এই দুইটাৰ ভিতৰত সি যিটো চইচ কৰে সেইটোৱে সি কৰিব পাৰে, কাৰণ হাৰিলে কৰিব পাৰিব, নেহাৰি দিলেতো এই 50 টকাটো পাবই। আৰু এতিয়া আমি চেলেঞ্জত আগবাঢ়ি গৈ আছো, আপোনালোকে চাই থাকক। ষ্টাৰ্ট বুলি কবা আকৌ। ষ্টাৰ্ট বুলি কোৱা নাই, কৈ ল'ম, তাৰপিছত তুমি ধৰিবা আৰু কেনেকে ধৰা এইটো নিয়া মাটি তোমাৰ চাইটো তোমাৰ মাটি লৈ যোৱা, আগে ফাৰ্ষ্টত লৈ যোৱা। মই আকৌ এনেকে থামিম নেকি? মোৰ দিগদাৰ হৈ যাবতো ন। চোৱা মোৰ ফালে চোৱা, তোমাৰ ফালে চোৱা। মই এনেকে লম। হৈ গ'ল নাই, ভাঙা নাই, কিন্তু এটা মই ভাঙি লৈছো, যেতিয়া ভাঙি লৈ এই তোমাৰো ভাঙাই আছে। এতিয়াহে ল'ম। 1 2 3 মুখত সোমোৱাল দিছো ন, মুখত খুৱাই। মই হাৰি গলো, ইমান টেঙা সোপা, তাকে খাইছো জিকিবৰ কাৰণে। ধুমাধুম খাইছিলো, নিজিকিলো। টেঙা বহুত টেঙা পাইছো। ভুজাইটো বহুত ধুনীয়াকে বনাই। এয়াই আপোনালোকে দেখিলে, এতিয়া আমি কম্পিটিশ্যনত মই হাৰিয়ে গলোগৈ, নোৱাৰিলো ইমান চোবাই পেলাই খাবলৈ। কি কৰিম আৰু এতিয়া, উপায় নাই। সদায় যেতিয়া মোৰ বাচন ধোৱা পাল পৰিয়ে থাকে, ময়ে ধুব লাগিব। 50 টকাটো এইফালে সিয়ে পাব। এতিয়া মই জলকীয়া খাব নোৱাৰো, মই হাৰা মানুহে খাব লাগিছিল, কিন্তু নাখাওঁ। এতিয়া মই যিকোনো এটাহে চইচ কৰিব দিছিলো, মই বাচনেই ধুম, জলকীয়া নাখাওঁ। ভোট জলকীয়া খোৱা ইমান ধেমালি পাইছো। আজিলৈ আমাৰ কম্পিটিশ্যন ইমানতে অন্ত পৰিলে। আৰু এটা আহিম বেলেগ কম্পিটিশ্যন লৈ, আপোনালোকে চাব। এইবাৰ মানুহজনৰ লগত আহি আছো মই কম্পিটিশ্যনত ভাগ লবলৈ। এইবাৰ কেনেকুৱা বস্তুৰ লগত কৰো ঠিক নাই, আপোনালোকে চাব আৰু চাই থাকিব। ভিডিঅ'বোৰ ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি ল'ব যিসকলে ছাবস্ক্ৰাইব কৰা নাই, আৰু ফ'ল' কৰি ল'ব যিসকলে ফ'ল' কৰা নাই। আহি আছো আৰু টাটা, বাই বাই।